পলিটিক্যাল বাৰ্তালৈ স্বাগতম জনাইছোঁ মই গিয়াছুদ্দিন আহমেদ আৰু এই মুহূৰ্তত শিলচৰ জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে তেখেতে এক বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে নলা নৰ্দমাক লৈ তেখেতে বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে অভিজিত পল শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি তেখেতে এক অভিযোগ উত্থাপিত কৰিছে আৰু আমি তেখেতৰ সৈতে পোনপটীয়া যোগে তেখেতৰ সৈতে আমি ফোন যোগে আমি এই সম্পৰ্কে জানিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে ফোন যোগে শিলচৰ জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই মুহূৰ্তত আমাৰ সৈতে ফোন যোগে সংযুক্ত হৈছে শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিত পল ডাঙৰীয়া আপুনি যিহেতু এক অভিযোগ উত্থাপিত কৰিছে আপোনাৰ অভিযোগখিনি আপুনি যিহেতু উত্থাপিত কৰিলে অভিযোগখিনি আপুনি বৰ্ণনা কৰক চাওক শিলচৰ এটা পুৰণি টাউন হয় আমি যদি গোটা ৰাজ্যৰ মাজত চাওঁ তেতিয়াহ'লে আমাৰ গুৱাহাটীৰ পিছতে শিলচৰ টাউনখন হয় এই শিলচৰ টাউনখনৰ মাজমজিয়াত একটা ডাঙৰ এৰিয়া আছে হয়তো আমাৰ বাজাৰ আছে ফাটক বাজাৰ বুলি ফাটক বাজাৰৰ মানে ওচৰত হয় এইটো আমাৰ বিলপাৰ বুলি কয় য'ত নাকি 45,000ৰ ওপৰত মানুহবোৰ ইয়াতে মানে থাকে হয় বসবাস কৰে আৰু এইটো বহুত পুৰণি মানুহবিলাক তাতে 100-150 বছৰ ধৰি মানুহবিলাকে ঘৰ বাৰী তাতে আছে হয় তাতে এতিয়াও আমাৰ মানে শীতৰ ছিজনত হয় এতিয়াও বাৰিষা হোৱা নাই এতিয়ালৈকে ড্ৰেইনৰ এনেকা বেয়াকে অৱস্থা হয় মানে মানুহৰ ঘৰৰ পৰা যিটো ড্ৰেইন আউটলেট যিটো আছে হয় আৰু এই ফাটক বাজাৰৰ যি আউটলেটটো আছে হয় এই গোটেই বিলপাৰৰ এনেকা দুৰৱস্থা হৈছে য'ত মানুহৰ ঘৰত নালা নৰ্দমাৰ পানী এতিয়া সোমাই আছে ঘৰত হয় আচৰিত কথা য'ত শীতৰ ছিজনত ঘৰত মানুহবোৰ থাকিব নোৱাৰে হয় মানুহবোৰ গ্ৰাউণ্ড ফ্ল'ৰত থাকিব নোৱাৰে হয় মানুহ ওলাব নোৱাৰে ঘৰৰ পৰা হয় আৰু এইটো কাৰণে বহুত মানে ল'ৰা ছোৱালীবিলাক মানে হৈছে অসুস্থ হৈছে হয় ইমান নোংৰা ইমানে মানে বেয়াকে অৱস্থা তাত আমি আজি জিলা কংগ্ৰেছৰ ফালৰ পৰা ৰাতিপুৱা গৈছিলো ৰাইজে মোক কমপ্লেইন কৰিছিলে ইমান দিন ধৰি সিহঁতে ডিচিৰ তাত গৈছে MLA তাত গৈছে MP তাত গৈছে আজিলৈকে কোনো সুৰা হোৱা নাই হয় ইভেন কি মিউনিচিপালিটি কনজাৰভেন্সি বুলি এটা ডিপাৰ্টমেণ্ট আছে সিহঁতে ৰেগুলাৰ ড্ৰেইনবিলাক পৰিষ্কাৰ কৰিব লাগে হয় আজি প্ৰায় 1 বছৰ ধৰি সিহঁতে ড্ৰেইনবিলাক চফা কৰা নাই হয় যেতিয়া আমি আজি ৰাতিপুৱা গৈছিলো ৰাইজৰ লগত লগ কৰিলো আৰু নিজে গোটেইখিনি চাই আহিলো হয় চাই মেলি আমি ডিষ্ট্ৰিক্ট কমিশনাৰৰ লগত লগ ধৰিছো এতিয়া হয় তেখেতক আমি অনুৰোধ কৰিছো যে এটলিষ্ট ৰাইজক বাচিব দিয়ক আপোনালোকে হয় ডেভেলপমেণ্ট আজি মানুহে নিবিচাৰে হয় উন্নয়নৰ নামত যি মানে চলি আছে সেই উন্নয়নটো মানুহ নিবিচাৰে মানুহক আপোনালোকে অৰুণোদয় মানে লোক দেখাই নচলিব মানুহ বাচিব দিয়ক মানুহ ৰাইজক স্কুলত যাব দিয়ক সৰু ল'ৰা ছোৱালীবিলাকক মানুহবিলাক চলিব দিয়ক মই ডিচিক এইটোৱে ৰিকুৱেষ্ট কৰিছো যে এজ আৰ্লি এজ পচিবল 2-4 দিন 5 দিনৰ মাজতে আপোনালোকে বিলপাৰৰ মানুহবোৰক থাকিব দিয়ক মানুহ নিজৰ মাটি বাদ দি আজি আহি মানে ঘৰ ভাড়াত লৈছে ৰেণ্টেড ঘৰ লৈছে তাতে থাকিব নোৱাৰে মানুহ এই দুৰৱস্থাটো হৈছে শিলচৰৰ মাজমজিয়াত এইটো হৈছে আৰু শিলচৰৰ বিধায়কে সদায় কৈ থাকে যে উন্নয়ন চলি আছে ড্ৰেইনৰ কাম চলি আছে আৰু অৰিজিনেল পিকচাৰ হ'ল যে শিলচৰত মানুহবোৰ শীতৰ ছিজনত ঘৰত পানী সোমাই যায় আগত কিন্তু কেতিয়াওতো নাছিলে দিছ ইজ দ্য চিনাৰি অফ শিলচৰ মানে মেইন টাউন হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিজিত পল ডাঙৰীয়া এয়া আছিলে অভিজিত পল ডাঙৰীয়াই তেখেতৰ কিছু অভিযোগ তেখেতে অভিযোগখিনি তেখেতে পলিটিকেল বাৰ্তা দৰ্শকৰ সন্মুখত তেখেতে অভিযোগখিনি উত্থাপন কৰিলে অভিজিত পল ডাঙৰীয়া আপোনাক এই মুহূৰ্তত আমি আমাৰ অনুষ্ঠানৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ পলিটিকেল বাৰ্তা চাই থকাৰ বাবে প্ৰতিগৰাকী দৰ্শকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ